guys, welcome back to our channel. তো আজি যাব লাইছো দুৰ্গা পূজা চাবলৈ গুটেখিনি একেলগে লগ খাই পৰিয়াল। সো আমি যাম ফার্স্ট আজি হবগাঁও পিনে যাম। সো কাইলেও এটা আমি গুটেখিনি কৰিম ভিডিও, কাইলেখিনি একেলগে দি দিম। কাইলেও আমি ফুৰিম, আজিও ফুৰিম, অষ্টমী আৰু নৱমী বুলি। সো আজি যাম হবগাঁও পিনে, কাইলে যাম ITI পিনে। সো গুটেখিনি আপোনাক নগাঁৱত কেনেকৈ পাতিছে গুটেখিনি দেখাম। সো আপোনালোকে চাই থাকিব। সো ফাৰ্ষ্টলি আমি হবগাঁও গ'লোঁ, হবগাঁও SBI ওচৰত, য'ত পেহেলগাম আৰু আমাৰ মিছন চন্দুৰৰ ওপৰত বেছ কৰি এটা পূজা মণ্ডপ কৰা হৈছে। খুবেই ধুনীয়া লাগিলে দেখি। আমাৰ বহুত কাশ্মীৰত ইন'চেণ্ট লাইফ ঢুকাইছিল সেইদিনা টেৰৰিষ্ট এটেকত, সেইটো বেছ কৰি আমাৰ নগাঁওবাসী ৰাইজে বনাইছে এইটো পূজা মণ্ডপ। দেখি খুবেই ভাল লাগিল। ভিতৰত ফাইটাৰ জেট প্লেনবিলাকো আছিল যোনবিলাকে আমাৰ এটেক কৰিছিল, সেয়াও তাত বনোৱা আছিল। খুবেই ভাল লাগিলে। আমাৰ দুৰ্গা মাও আছিল তাতে। চ' সেইখিনি চাই পেলাই আমি আগবাঢ়িলোঁ তাৰপৰা। তাৰপিছত আমি তেলীয়াপতিলৈ আগবাঢ়ি গ'লোঁ। তেলীয়াপতিটো খুবেই ধুনীয়া আকৃতি বনাইছে, এইটো বগাকৈ ধুনীয়াকৈ। আৰু আমি তালৈও আগবাঢ়ি পেলাই দেৱী মাৰ পৰা প্ৰাৰ্থনা কৰিলোঁ। তাৰপিছত এখন দুখন ফটো তাতে ক্লিক কৰি সেইখিনিতে আমি ওচৰে পাজৰে অলপ খোজকাঢ়িলোঁ। তাৰপিছত তাতে ফুচকা চুচকা খালোঁ আমি। দেন আমি আগবাঢ়ি গ'লোঁ। তাৰপিছত আমি জ্যোতিপুৰ মিল গ'লোঁ। তাতো এটা খুবেই ধুনীয়া দুৰ্গা মা এয়া বনাইছে। ফেন দুখন খুবেই ধুনীয়া লাগিছে, কিউট, যোনখন আমাৰ চলি। তাৰপাছত আমি হবগাঁও হিন্দী স্কুলৰ তাত আমি গ'লোঁ। ইয়াতো এটা বেৰৰ বিৰাট ধুনীয়াকৈ আমাৰ দুৰ্গা মা পেণ্ডেল এটা বনাইছে পূজাৰ, দুৰ্গা পূজাৰ। চ' আমি তাত প্ৰসাদো খালোঁ, প্ৰসাদ দি আছিল ইয়াত। আমি কেইটামান ফটো উঠিলোঁ, টাইমো উঠিলোঁ। ইহঁতৰ ফেমিলি আহিছিল, ইহঁতো উঠিলে। বিৰাট ধুনীয়া লাগিছে, বেৰেদি বনাইছে। তাৰপিছত সেইখিনি আমি যিমান পাৰোঁ হবগাঁৱত যিমানখিনি আছে আমি ঘূৰিব ট্ৰাই কৰিছিলোঁ। তাৰপিছত আমি গ'লোঁ তেলীয়াপতি পূজা মণ্ডপলৈ। মোৰ হিচাপত হবগাঁৱত চবতকৈ সুন্দৰ আৰু ধুনীয়া এইটোৱে বনাইছিল, কমপ্লিট ৰঙা লাইটিং দি। আৰু ইয়াত হৰ্ণ ওলমি আছিল, খুবেই সুন্দৰ লাগিলে। পূৰা ৰঙা ৰঙা হৈ আছিল, পিকচাৰ্ছবিলাক বিৰাট ধুনীয়া লাগিছিল। এম্বিয়েন্সটো খুব ধুনীয়া আছিল, মোৰ খুবেই ভাল লাগিলে চাই। দুৰ্গা মাও পূৰা ৰেড কালাৰ হৈ আছিল, বিৰাট ধুনীয়া লাগিলে। সো আমি কালি নৰ্থ হবগাঁও যিমান পূজা মণ্ডপ আছিল আমি চালোঁ। আজি আমি ITI পিনে যাম, চাউথ হবগাঁও যিমান আছে সেইখিনি চাম। হবগাঁও আমাৰ বঙালী প্ৰতীত বহুত ধুনীয়াকৈ পাতে, তালৈকো যাম। চ' আপোনালোকক তাতে দেখাই থাকিম, আমাৰ লগত জড়িত হ'ব। তাৰপিছত আমি নগাঁও IITত পালোঁ। দুইজন ওলাই গ'লোঁ, ফেমিলি মেম্বাৰো গৈছিল। তাৰপিছত আমি তাৰ পিনে আগবাঢ়ি গৈছোঁ। খুবেই ধুনীয়া লাগিছে দূৰৰ চাই পেলাই। বহুত মানুহৰ ভিৰ আছিল। ঠেলাৰ মাজেৰে আমি চবেই মানুহৰ মাজেদি গ'লোঁ। গৈ পেলাই ভিতৰত সোমাই প্ৰথম দৃশ্যটো কমপ্লিটলি 180 ডিগ্ৰী এটা আপোনালোকক দেখাব বিচাৰিছোঁ। বহুতেই ধুনীয়া, বহুত মৰম লগা বনাইছে। আমাৰ ITI দুৰ্গা মণ্ডপটো বহুতেই ধুনীয়া লাগিছে। তাৰপিছত ফেমিলি ক্লিক কেইটামান ফটো উঠিলোঁ। তাই মা উঠিলে, তাই উঠিলোঁ। কেইটামান ফটো ইনষ্টাগ্ৰামৰ কাৰণে আমি উঠালোঁ। দেন আমি ভিতৰলৈ সোমাই গ'লোঁ মণ্ডপটো। ভিতৰটো সোমাই খুবেই ধুনীয়া লাগিলে। বহুতেই ধুনীয়া মণ্ডপ বনাইছে ভিতৰৰ পৰাও। বিভিন্ন টাইপৰ আকৃতি আঁকা আছিল তাতে। বহুত নেচাৰেল প্ৰডাক্ট ইউজ কৰা হৈছে বোলে এইটো গোটেই মণ্ডপটো বনাওঁতে। চ' খুবেই ভাল লাগিলে সেইটোও চাই পেলাই। আমি দেৱী মাৰ পৰা প্ৰাৰ্থনাও কৰিলোঁ। তাৰপিছত আমি তাৰপৰা ওলাই আহিলোঁ। তাৰপিছত আমি বেংগলী গাৰ্লছ ইয়াৰ পিছত আমি বেংগলী হাই স্কুলৰ মণ্ডপতো সোমাই গ'লোঁ। চ' ইয়াতো খুবেই ধুনীয়া বনাইছে। এণ্ট্ৰেঞ্চো চাওক, অৰেঞ্জ কালাৰটো বহুতেই ধুনীয়া লাগিছে। আমি ভিতৰলৈ লাহেকৈ সোমাই গ'লোঁ মানুহৰ ভিৰৰ মাজত লাহে ধীৰে। ইয়াতো এটা দুটা ফটো ক্লিক কৰিলোঁ। তাৰপিছত আমি আগবাঢ়ি গ'লোঁ ফেমিলি। তাৰপিছত চাউথ হবগাঁও মণ্ডপতো গ'লোঁ আমি। সেইপিনেও খুব ধুনীয়া বনাইছে। এম্বিয়েন্সটো চাওক বাহিৰৰ পৰা, কি ধুনীয়া লাগিছে লুকছটো। আৰু চৰাইখিনি যোনটো লাইটিং চৰাই আছে খুব ধুনীয়া লাগিছে। তাৰপিছত অ'পেনিং আমি এইপিনেদি সোমাই গ'লোঁ। বিভিন্ন ধৰণৰ চিত্ৰ আৰু আকৃতি আছিল ভিতৰত। চাওক আপোনালোকে কিমান ধুনীয়া লাগিছে। এইখিনিও আন্দোলন কৰা
তাৰপিছত সৰু সৰু ল'ৰা ছোৱালীৰ ওপৰত বিৰাট ধুনীয়া ধুনীয়া পিকচাৰ্ছ আকৃতি চব আছিল, চাই খুবেই ভাল লাগিলে তাতো। তাৰপিছত আমি গোটেইখিনি এটা পিছত এটাকৈ চালোঁ, আপোনালোকেও চাওক, খুবেই ধুনীয়া লাগিছে। চাউথ হাবৰগাঁও আৰু এটা মণ্ডপলৈ আমি গ'লোঁ, আৰু তেনেকুৱা বিভিন্ন ধৰণৰ আৰু যিমান নগাঁৱত মণ্ডপ আছে আমি নৰ্থ চাউথ চবতে গৈছোঁ। গোটেইখিনি ইনক্লুড কৰা নাই কি খুবেই বেছি ডাঙৰ ভিডিঅ' হৈ যাব, লেকিন এইটো চাওক কিমান ধুনীয়া বনাইছে, ফুলেদি আকৃতি কৰিছে, কিমান ধুনীয়া লাগিছে। ইগল এটাও আছে আমাৰ মা দুৰ্গাৰ ওপৰত, সেইটো আমি দৃশ্যটো আপোনালোকক দেখাই খুবেই ভাল পাইছোঁ। চব মণ্ডপত আমি গ'লোঁ, এটাৰ পিছত এটা মণ্ডপ, খুবেই ভাল লাগিলে দুৰ্গা পূজা বুলি। লেকিন তেতিয়াও মনত এটা দুখী আছিল জুবিন দাৰ কাৰণে। জুবিন দা আজি আমাৰ মাজত নাই, লেকিন আমাৰ মনত সদায় জিন্দা থাকিব। জয় জুবিন দা। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। জয় দুৰ্গা মা। চবেই ভালকৈ থাকিব এইটোৱে আশা কৰোঁ।